গংগাপুৰস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঢ়ি উঠা জাতীয় অৰ্কিড উদ্যান। ইতিমধ্যে ৰাজ্যৰ লগতে দেশ বিদেশৰ পৰ্যটকৰ উদ্যানখনলৈ আগমন ঘটিছে। কিন্তু উদ্যানখনৰ মূল ভূমি স্ববিঘা 1/12 লেচা চৰকাৰী ভূমি বেদখলকৃত বুলি বোকাখাত ৰাজহ চক্ৰই জাননী জাৰি কৰিছে। আৰু ইয়াৰ পাছতে কৃষক নেতা অখিল গগৈ ৰাইজলৈ প্ৰশ্ন। এতিয়া সেই অৰ্কিড উদ্যানক বন্ধ কৰিবৰ কাৰণে, শেষ কৰি দিবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু সেইকাৰণে মই আপোনালোকক প্ৰশ্ন কৰিছোঁ, আপোনালোকক সুধিব খুজিছোঁ বন্ধুসকল, এই অৰ্কিড পাৰ্ক আমি বন্ধ কৰি দিয়া উচিত নে এই পাৰ্ক চলাই থাকি আমি চৰকাৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা উচিত? আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিয়ক। এই প্ৰশ্নৰ উত্তৰ বিচাৰি উদ্যানখনত থকা গোৰ্খা মিউজিয়াম ভাঙিবলৈ নিৰ্দেশ। চৰণ্যবাদ বিভিন্ন প্ৰজাতিৰ বাঁহৰ বাগিচা উচ্ছেদৰ নিৰ্দেশ। বিভিন্ন প্ৰজাতিৰ মাছ থকা নাওখেলৰ পুখুৰী আৰু অসমৰ ঢেকীয়াৰ সকলো প্ৰজাতিৰ গ্ৰীণ হাউচ 100 শাকৰ বাগিচা উচ্ছেদৰ নিৰ্দেশ। কিন্তু যি সময়ত বহিৰাগত বনিয়াক চৰকাৰে সহবিধা ভূমি দিবলৈ কুণ্ঠাবোধ নকৰে, তেনে সময়তে জাতীয় অৰ্কিড উদ্যানখনত চৰকাৰৰ উপদৃষ্টি কিয়, এই কথাহে লক্ষণীয় হ'ব। ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ অৰ্কিড পাৰ্কখন আৰু সংস্কৃতিৰ এটা থলী, ইয়াৰ ওপৰত আক্ৰমণ কৰিব খোজা নাইনে? বিজেপি কিয় ইমান ৰাজনৈতিক প্ৰতিশোধ পৰায়ণ হৈ উঠিছে? কিয় তেওঁলোকে আমাক এনেকৈ ৰিভেঞ্জ ল'ব খুজিছে? আপুনি এটা জাতীয় অনুষ্ঠানক কেনেকৈ ধ্বংস কৰিবলৈ ওলাইছে কেৱল ৰাজনৈতিক প্ৰতিহিংসা পূৰণ কৰিবৰ কাৰণে? এই আটাই কথা ৰাজনৈতিক ইতিহাসত অসমত লিখা থাকিব। এয়া এতিয়া অখিল গগৈ অনুষ্ঠান নহয়, এয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনুষ্ঠান নহয়, এইটো সমগ্ৰ অসমীয়া